নমস্কাৰ, আপোনালোকক RPG ব্লগৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম। আজি আমাৰ মাজত আছে এগৰাকী বিশেষ ব্যক্তি। কোন সেই বিশেষ ব্যক্তিগৰাকী তাক জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। বিশেষ ব্যক্তি এগৰাকী আমাৰ কোন আছিলে? গীতা বা বহুত দপা আমন্ত্ৰণ কৰি আনিছোঁ আৰু এতিয়া আমাৰ কিনাত বহি আছে আমাৰ সত্যৱত বৰদলৈ ছাৰ। এতিয়া ভিডিঅ' কাৰণে আমি ৰেডি হৈছোঁ। চ' ভিডিঅ' কৰোঁ আৰু চাই যাওক কি কৰোঁ দেখাই যাম বাৰু। এয়া আমাৰ বৰ্তমান ভিডিঅ' শেষ হ'ল আৰু এতিয়া সকলো যাব ওলাইছোঁ। গতিকে ভিডিঅ'ত চাই যাওক আৰু ক'ত যাওঁ কৰিমগৈ আৰু ক'ত যাওঁ দেখাম, কি কৰোঁ দেখাম। এতিয়া মোৰ আমাৰ এই বিশেষ ব্যক্তিগৰাকী এগৰাকী আৰু এতিয়া আছে আমাৰ বিশিষ্ট ব্যক্তি, এতিয়া আছে আমাৰ বিশিষ্ট ব্যক্তি। চ' চাই যাওক ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাওক। মই আৰু কি কৰোঁ দেখাই যাম। গতিকে ব'লক। এয়া আমাৰ বৰ্তমান ভিডিঅ' শ্বুট শেষ হ'ল আৰু এতিয়া আমি গৈ আছোঁ বেলেগ এটা ষ্টুডিঅ'লৈ। বেলেগ এটা মানে আমাৰ BJ বিকাশ দাস দা ষ্টুডিঅ'লৈ। গতিকে চাই যাওক তাত কি কৰোঁ সম্পূৰ্ণকৈ দেখাই আছোঁ। পাই গ'লেহি মই আমাৰ সাধ্য নথকা ষ্টুডিঅ'। চ' আহক সোমাই যাওঁ। এয়া মোৰ লগত আহিছে, এই গীতাবা ওলাইছে নাই? ওলাইছে। এয়া মোৰ লগত আহিছে গীতাবা, আহক ব'লক সোমাই গৈ দেখাই আছোঁ। বৰ্তমান সোমাই আহিলোঁ ষ্টুডিঅ'লৈ, ৰ'বক দেখাই আছোঁ ষ্টুডিঅ'টো। আগৰ ভিতৰত চালেই বাৰু আকৌ চাওক ষ্টুডিঅ'টো দেখাই আছোঁ এইবাৰ। মানে কি ক'ম আৰু কিমান এটা সুন্দৰ ডেক'ৰেশ্যন, সাধ্য নাইকিয়া। আগতে কৈছোঁ এতিয়াও ক'ম সাধ্য নাইকিয়া। এয়া আকৌ একেটা ষ্টুডিঅ'লৈকে আহিলোঁ, আমাৰ BJ বিকাশ দাস দাৰ ষ্টুডিঅ'। বিকাশ দা এতিয়া আপুনি কিবা এটা কৈ দিয়ক, সেইদিনা ক'বলৈ থাকি গ'ল। কি ক'ম, আপোনালোকে আমাৰ ল'ৰাটোক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আৰু তেখেতে যথেষ্ট ভাল ব্লগ বনাই আছে, আপোনালোকে চাই বহুত ভাল পায়, আমি গম পাওঁ। আৰু এনেকৈ সদায় মন দি যাব ল'ৰাটোক। আৰু এতিয়া আমাৰ আছে গীতাবা, আপুনি কৈ দিয়ক। মানে অথনিও এটা পডকাষ্টত আহিলে, আকৌ এতিয়া বাহিৰে পডকাষ্টত আহিছে, অনুভৱটো কওক। অনুভৱটো এতিয়া বুজাব নোৱাৰা এক অনুভৱ। ভাল লাগিছে আহি। আৰু এইকণ সাধ্য হৈছে তোমাৰ কাৰণে, ভাগিনীৰ। এই সাধ্যকণ তোমাৰ জৰিয়তে পাইছোঁ। তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ইমানকণ মৰম দিয়াৰ কাৰণে। আৰু এতিয়া আছে আমাৰ এই BJ বিকাশ দাস ইউটিউব চেনেলৰ অ'নাৰ প্ৰিন্সি বা, তুমিও কিবা এটা কৈ দিয়া। আমি অলৰেডি ৰেডি হৈছোঁ ভিডিঅ' শ্বুটৰ কাৰণে। এতিয়া মেকআপ দি আছে আমাৰ মেকআপ আৰ্টিষ্ট, আমাৰ অ'নাৰ হা। চাই দিছে নহয়, মই নুঠাওঁ বুলি ভাবিছিলোঁ। এতিয়া আমাৰ মানে আৰ্টিষ্ট বুলিয়ে কৈছোঁ, তেখেতক মেকআপ দিলে। আৰু ইয়াত এতিয়া দি আছে আমাৰ BJ বিকাশ দাস মানে অ'নাৰক, যিহেতু এখেতে ব্ৰাইট নাই মানে তেখেতৰ পডকাষ্ট ল'ব, এখেতকো অলপ বগা কৰি দিছে। বগা হৈছে নাই? ক'লা মানুহ আৰু ঠিকেই দিছে, ক'লা মানুহ আৰু মেকআপৰ জন নেকি? এই দেখিলে মেকআপ চেকআপ দি আজৰি হ'ল আৰু এতিয়া ছেটিংছৰ কাম কৰি আছে আমাৰ বিকাশ দাই। চ' ব'লক এতিয়া শ্বৰ্ট কাটিম, তাকে দেখাওঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব। আৰু ভিডিঅ'টো কিন্তু স্কিপ নকৰিব, শেষলৈকে চাব। গতিকে ব'লক। এয়া আপোনালোকে দেখিলেই দুইজনে মেকআপ ল'লে আৰু বৰ্তমান এতিয়া এয়া আমাৰ কি হয় এইটো এছিষ্টেণ্ট হা, এছিষ্টেণ্ট। এতিয়া পানী যোগান ধৰিছে। এতিয়া ছেটিংছো লৈ ল'লোঁ, ছেটিংছ কৰি ল'লোঁ হা। মই চাকৰ বুলি ক'লো নি? পানী দিয়া এছিষ্টেণ্ট বুলি ক'লোঁ। এছিষ্টেণ্ট হ'ব এছিষ্টেণ্ট বুলি কোৱাৰ কাৰণে বেয়া হৈছে। স্পৰ্ট বয়, স্পৰ্ট গাৰ্ল হা। মুখখন দেখিছে নে কেনেকুৱা হৈ গৈছে? এতিয়া ছেটিংছো হ'ল হা। চ' আমি এতিয়া চ' আমি এতিয়া ভিডিঅ' মাজত মানে তাৰ এই BJ বিকাশ দাসৰ পডকাষ্টৰ মাজলৈ আমি সোমাই যাওঁ। আপোনালোকে চাই মোক ব্লগ দি থাকিম, মানে ব্লগত ভিডিঅ' আপলোড কৰি থাকিম কি কয় হা। চ' চাই যাওক, ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। গতিকে ব'লক।
ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ মই এটা কথা কৈছোঁ মানে ইয়াত অকল যে ভিডিঅ' কামেই হয় সেইটো নহয় আৰু চাই লওক মানে কি হয় মই দেখাম এতিয়া আমাৰ গীত চলি আছে মানে ৰিভাৰ্ছ কৰি আছে চ' চাই যাওক এয়া আমাৰ কেমেৰামেন দেই আজি বাদ্যযন্ত্ৰী আহিছে আমাৰ দিকুদা এয়া বাদ্য মানে কি হ'ল ঢোল খোল নাই যিহেতু চুপাৰতে চলি যায় হয় নাই দেখাই আছো চাই যাওক এয়া আমাৰ ছিংগাৰৰ কামাল এইটো দেখিছে নহয় ছিংগাৰৰ কামাল এইটো ইয়াত কি লিখা আছে ইয়াত কি আছে এইটো কি আছে আকাশী গংগা নাট দক্ষ যজ্ঞ যি হয় যি নহয় তাতে লাগিলে আকৌ এটা ল'ম ক্লিপ কি বুলি কয় আজি যিমানকণ আমি আগবঢ়াব পাৰোঁ বাধ্যতে আপোনাক প্ৰথমতে আমি খাদ্য অনুযায়ী সৰু এটা অকণমান গামোচা এখনে আপোনাক মানে কি বুলি কয় সন্মান অকণমান সন্মান এয়া আমাৰ বিজয় দাই প্ৰথমতে কি ৰিল দিবা নি ধন্যবাদ দেই তোমালোকক ৰবা কিবা এটা বায়ে কৈ দিছে নহয় কোৱা বহুত ধন্যবাদ আজি কি আছিলে চেনেলটো বিজে বিকাশ দাস আজি নতুনকৈ আহিছোঁ সঁচাকৈ খুব শান্তি পাইছোঁ আচলতে আহি খুব আনন্দ পাইছোঁ বহুত ভাল লাগিছে এনেকৈ সদায় মানুহক যাতে সাদৰ সম্ভাষণ জনাই থাকা তাৰ বাবে ভগৱানে আৰু শক্তি দিয়ক মানে তাকে কামনা কৰিছোঁ আৰু আমিও বহুত তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ ক্লেপটা দিয়া আকৌ চ' এয়া আমি এতিয়া ভিডিঅ'ৰ কাৰণে আগবাঢ়িলোঁ মানে ভিডিঅ' পডকাষ্টৰ মাজত আমি সোমাই গৈছোঁ গতিকে চাই যাওক আৰু কি হয় সম্পূৰ্ণকৈ দেখাই যাম ভিডিঅ'লৈ উপস্থিত হৈছোঁ আমাৰ মাজত আছে খুবেই পৰিচিত কণ্ঠশিল্পী তেখেতৰ পৰা আমি ইণ্ট্ৰডাকশ্যনটো লওঁ বা আপুনি আজি আমাৰ ওচৰলৈ আহিলে আপোনাক বহুত ধন্যবাদ এয়া ভিডিঅ' শ্বুট চলি আছে ইয়াৰ মাজতে কেইটামান আমাৰ কেতিয়াবা সুমধুৰ গীত শুনি লওঁ ব'ল ৰদে পুৰা দেহাত ভাগৰ নপলাব যোৱা বছৰৰে ধানে সৰিয়হে আছে ভঁৰাল ভৰি কলহে বহুত সুন্দৰ এয়া গীত শুনিলে আৰু এতিয়া আমি অলপ ৰেষ্ট লৈছোঁ গতিকে চাই যাওক আৰু কি হয় দেখাই যাম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি ভিডিঅ'ত চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়া আমি ৰেষ্ট ল'লোঁ আৰু এতিয়া আকৌ পুনৰ ভিডিঅ'ৰ মাজত সোমাই যাওঁ কিন্তু ৰ'বক এইখিনিতে আমি এজন ব্যক্তিক দেখাই লওঁ ব্যক্তি মানে তেখেতৰ এক্সপ্ৰেশ্যনটো চাব এক্সপ্ৰেশ্যনটো দেখাবলৈ মই ভিডিঅ' ক্লিপটো ভৰাই দিছোঁ গতিকে এক্সপ্ৰেশ্যনটো চাওক বুজি নাপায় সহজে তাৰপিছতে দেউতাইহে কৈছে এতিয়া মোৰ আকৌ ভিডিঅ'ত আছে গান সোমাই আছে মানে গাই ভাল পাইছোঁ চবেই ছাপোৰ্ট কৰিছে ইজনে কৈছে ভাল হৈছে ইজনে কয় ভাল হৈছে মই বোলো ভাল হৈছে যেতিয়া গাব পাৰিমেই চাগে ভাল হৈছে নহয় গাইজ দেই মানে ভাল গাঁঠি ৰাখিলা এই জনমৰ কুসুম মালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা শূন্য মোৰ বুকু হ'ল যে
বোকা পুৰাবানে প্ৰিয়ে এই জনমন মোৰ হিয়াৰ পূৰ্ণ আশা। আৰু এইখিনিতে আৰু এটি কথা কওঁ, মানে জুবিনদাৰ কথা ওলালত মোৰ সঁচাকৈ আৰু এটা ইণ্টাৰভিউ লৈছিলে মোক দাপোন চেনেলত বিৰাজ দাই, তেতিয়াও মই বহুত দুখ প্ৰকাশ কৰিছোঁ। আমাৰ হিয়াৰামঠু মৰমৰ জুবিনদা আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত দুসাজ ভাত খুটি খুটি খাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু জাতিৰ মাটিৰ গান গুণগুণাওঁ পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ ক্ষমতাৰ জোৱাৰত আমি আছো মুগ্ধ জাগ্ৰত জনতাক কৰি দিশ ভ্ৰষ্ট পৰিৱৰ্তন শব্দত শুনিবলে ভাল ঘেণ্টাডাল পলিটিক্স নকৰিবা বন্ধু পলিটিক্স নকৰিবা বন্ধু সেইকণে গালোঁ আৰু খুব সুন্দৰ কৈছে। আজি বায়ে আহি পিনি আমাক হহুৱালে কন্দুৱালে আৰু নাৱৰৰ যিখিনি আপোনাৰ হেৰি আপোনালোকৰ আমাৰ আগত যিখিনি নাৱৰৰ ভাও গালে বায়ে চব ফালৰ পৰা আমাক মানে মন মুগ্ধ কৰি তুলিছে। আৰু মিঠা মিঠা সুবাসতে কোনে মেলা পাতে কৈ দিম বুলি ভাবো অভাবো তোমাক মই ৰ'বা কাক কৈ দিম বুলি ভাবে ইনে গাইছো আকৌ এনেই গাইছে মই বোলো চিৰিয়াছলি কাৰোবাক কৈ দিম বুলি ভাবে নহয় এতিয়া সময় নাই ন ঠিকেই কৈছা তুমি এইজনীক তেনে বুলি কৈছা ন এইগৰাকীক আপুনি চিনিয়ে পোৱা নাই এদিন লগ পাইছাহে চিনিয়ে পোৱা নাই। এয়া আমাৰ ভিডিঅ' শ্বট শেষ হ'ল আৰু এতিয়া চাহ আনিলে গতিকে চাহকাপ খাই লওঁ তাৰপিছত আৰু কি কৰোঁ দেখাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব। পুনৰ কৈছোঁ যদি ভিডিঅ'ত চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক আকৌ ভিডিঅ'টোৰ মাজলৈ। আমাৰ যে অসমীয়াত ভাষা এটা আছে যে অসমীয়াত মানে কি এইটো কি ফকা জনা এটা আছে যে কি খাই পাত ফলা মানুহ যে সেইসকলক মই দেখাম দেই। আজি মোৰ নিজে স্বচক্ষে দেখিলোঁ এইকেইজন খাই পাত ফলা দেই এই দুজন মই নিজ চকে মানে মই আজি নিজে প্ৰমাণ পাই গ'লোঁ। গীতাবা আপুনি কাৰ চিনাকি ৰ'বা তুমি আঁতৰা গীতাবা আপুনি কাৰ চিনাকি বেয়া নমিছে অঁ এতিয়া নাই মোৰ তোমালোকে ইনষ্টা লৈ যা মোক এদিন খেদি পঠাইছে মোক আজি খেদি পঠাইছে হেৰি খাই পাত ফলা যে এইবোৰকে কয়। সেয়া অলৰেডি আমাৰ চাহ তাহ খাই হ'ল আৰু এতিয়া আমি ঘৰ যাব ওলাইছোঁ। বিশেষকৈ মই বিকাশ দাহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাক ইমান এটা সুন্দৰ মঞ্চলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু বিশেষকৈ বহুতে সহায় কৰিছে আমাক কিয়নো আমাৰ অনা নিয়া গোটেইখিনি দায়িত্ব লৈছে তাৰ বাবে বিশেষকৈ ধন্যবাদ। আৰু গীতাবাকো বিশেষকৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অথনি মই বহুত ওপলিঙা কৰিলোঁ তাৰ বাবে ক্ষমা কৰিব। মানে এতিয়া ধন্যবাদ এইটো কাৰণে জ্ঞাপন কৰিছোঁ মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই সৰু পডকাষ্ট মানে সৰু মজিয়াখনত যে সেই সৰু অনুষ্ঠানটিত উপস্থিত হ'লহি তাৰ কাৰণে বহুত ধন্যবাদ। সেইটো বহুত ডাঙৰ তুমি সৰু বুলি যে কৈছা মানে বিশাল মোৰ কাৰণে যদি কিবা মানে দুখদায় হৈছে উপলিঙাৰ মাজতে বহুতো হয়তো বেয়া শব্দও ওলাব পাৰে আপোনাৰ অন্তৰত চুই যোৱা কথাও মানে ওলাই যাব পাৰে তাৰ বাবে ক্ষমা কৰি দিব। এতিয়া ব'লক ভিডিঅ'টো মই কাট কৰোঁ মই ঘৰলৈ যাওঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ লগতে বিকাশ দাস দা ইউটিউব চেনেলটো আৰু গীতাবাক আৰু ইয়াৰ লগতে আমাৰ পৰিচয় ফেচবুক পেজটোক সকলোৱে মৰম দি আগুৱাই লৈ যাব।
তাৰে কামনা কৰিলোঁ এতিয়া দি দে লাইক কৰি দি দে ভিডিঅ'টো কাট কৰোঁ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়া বাই বাই শুভৰাত্ৰি আমাৰ একেলগে